আলোচনা কৰিছোঁ আৰু সকলো কৈছিলে যে আমি এইবাৰ যে চৰকাৰৰ লগত থাকিম, আমাক উন্নয়ন লাগে, আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে আৰু সকলোকে গণতান্ত্ৰিক অধিকাৰ লাগে। তো আজি এই কথাখিনি গোসাইগাঁওবাসী ৰাইজে স্পষ্ট কৰি দিলে যে তেখেতসকলে আজি কোনো তেনেধৰণৰ যিটো পলিটিকেল কনস্পিৰেচি বা পলিটিকেল গেমত থাকিব নিবিচাৰে, যিয়ে নেকি সমাজ ভেদাভেদ কৰে, ধৰ্ম ভেদাভেদ কৰে, জাতি ভেদাভেদ কৰে, তেনেকুৱা পৰিস্থিতিত থাকিব নিবিচাৰে। এই কথাটো স্পষ্ট কৰি দিলে। গতিকে আজি এই গোটেই পদক্ষেপ লোৱাত আগ্ৰণী ভূমিকা গ্ৰহণ কৰা কোকৰাঝাৰৰ গাৰ্জেন মিনিষ্টাৰ অশোক সিংঘাল ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে আৰম্ভণিৰ পৰা শেষলৈকে গোসাইগাঁৱত থাকি আমাৰ UPPLৰ যি দায়িত্ব আমি প্ৰদান কৰিছিলোঁ, যে আমাৰ ইনচাৰ্জ হিচাপে লৰেন্স ইছলাৰী MLA হিচাপে তেখেতে ইয়াত বহুত দিন ধৰি আছিলে। আমাৰ EM GM সকলোৱে ইয়াতে সকলো দিনে নিশা কাম কৰি আছিলে আৰু বিভিন্নজনক প্ৰভাৰী কৰি ইয়াত পঠাইছিলে BJP দলৰ পৰা। সেই সকলক মই ধন্যবাদ জনাইছোঁ। আৰু এই নিৰ্বাচনৰ পিছতে আমাৰ BTRৰ পৰিৱেশ আৰু সলনি হ'ব। আমি দীৰ্ঘদিনৰ পৰা যিটো আশা কৰিছিলোঁ যে ইয়াৰ প্ৰত্যেকটো প্ৰান্তত, প্ৰত্যেকটো অঞ্চলত উন্নয়ন পাব লাগে, কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আঁচনিবিলাক গাঁৱে গাঁৱে গৈ পাব লাগে আৰু সকলো দুখীয়া গৰীব সকলো শ্ৰেণীৰ ৰাইজে উন্নয়নটো সমানে পাব লাগে, তেনেকুৱা এটা কথা আমি চিন্তা কৰিছিলোঁ। কিন্তু যোৱা সময়ত 17 বছৰে এটা চৰকাৰ আছিলে, যি চৰকাৰৰ নেতাসকলে ৰাইজক সকলো দিশৰ পৰা আওকাণ কৰি, ৰাইজক নেগলেক্ট কৰি তেখেতসকলে ৰাজনীতি চলাইছিলে। আৰু সেইকাৰণে আজি যিটো পৰিৱেশ আহিছে, সেই পৰিৱেশত সকলো ৰাইজকে মই এইখিনি কথা আশ্বাস আৰু বিশ্বাসত দিব বিচাৰিছোঁ যে অনাগত দিনত UPPL দল, BJP দল, যি চৰকাৰ ইয়াত চলিব, আমি সকলো ৰাইজক একেলগে লৈ আগবাঢ়িম। ইয়াত কাৰো ভয় কৰিব লগা নাই। সকলো ৰাইজক সমমৰ্যাদা, সম অধিকাৰ প্ৰদান কৰি আমি একেলগে আগুৱাই যাম। তো সেইকাৰণে নিৰ্বাচনত যিখিনি কথা আমি ৰাইজৰ আগত ৰাখিছিলোঁ, এইটো আখৰে আখৰে পালন কৰিবলৈ আমি Day 1ৰ পৰা আৰম্ভ কৰিম। আৰু আমাৰ বড়োলেণ্ডৰ BTR অঞ্চলৰ 3জন প্ৰাৰ্থী 28 নম্বৰ গোসাইগাঁও সমষ্টিৰ জিৰণ বসুমতাৰী ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। দীৰ্ঘদিন ধৰি তেখেতে সমাজ জীৱনত আছিলে, ছাত্ৰ সংগঠনত কাম কৰি আছিলে, বহুত পৰিশ্ৰম তেখেতে কৰিছিলে আৰু সেই পৰিশ্ৰমৰ বিনিময়ত আজি ৰাইজে তেখেতক এটা সন্মান দিছে, মৰম দিছে। মই বিশ্বাস ৰাখিছোঁ তেখেতে ৰাইজৰ সন্মান আৰু বিশ্বাসটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব। ভৱানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰ ডাঙৰীয়াক মই কংগ্ৰেছ আছিলে, যি চৰকাৰৰ নেতাসকলে ৰাইজক সকলো দিশৰ পৰা আওকাণ কৰি, ৰাইজক নেগলেক্ট কৰি তেখেতসকলে ৰাজনীতি চলাইছিলে। আৰু সেইকাৰণে আজি যিটো পৰিৱেশ আহিছে, সেই পৰিৱেশত সকলো ৰাইজকে মই এইখিনি কথা আশ্বাস আৰু বিশ্বাসত দিব বিচাৰিছোঁ যে অনাগত দিনত UPPL দল, BJP দল, যি চৰকাৰ ইয়াত চলিব, আমি সকলো ৰাইজক একেলগে লৈ আগবাঢ়িম। ইয়াত কাৰো ভয় কৰিব লগা নাই। সকলো ৰাইজক সমমৰ্যাদা, সম অধিকাৰ প্ৰদান কৰি আমি একেলগে আগুৱাই যাম। তো সেইকাৰণে নিৰ্বাচনত যিখিনি কথা আমি ৰাইজৰ আগত ৰাখিছিলোঁ, এইটো আখৰে আখৰে পালন কৰিবলৈ আমি Day 1ৰ পৰা আৰম্ভ কৰিম। আৰু আমাৰ বড়োলেণ্ডৰ BTR অঞ্চলৰ 3জন প্ৰাৰ্থী 28 নম্বৰ গোসাইগাঁও সমষ্টিৰ জিৰণ বসুমতাৰী ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ। দীৰ্ঘদিন ধৰি তেখেতে সমাজ জীৱনত আছিলে, ছাত্ৰ সংগঠনত কাম কৰি আছিলে, বহুত পৰিশ্ৰম তেখেতে কৰিছিলে আৰু সেই পৰিশ্ৰমৰ বিনিময়ত আজি ৰাইজে তেখেতক এটা সন্মান দিছে, মৰম দিছে। মই বিশ্বাস ৰাখিছোঁ তেখেতে ৰাইজৰ সন্মান আৰু বিশ্বাসটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে কাম কৰিব। ভৱানীপুৰ সমষ্টিত ফণীধৰ তালুকদাৰ ডাঙৰীয়াক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ।